সরকারি ঘৰৰ নতুন লিষ্টখন যদি আপুনি মোবাইল ফোনতে চেক কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি কেনেকৈ মোবাইল ফোনৰ জৰিয়তে আপুনি চেক কৰিব আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিয়া হ'ব গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব পৰৱৰ্তী সময়ত এনে ধৰণৰ ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ তেন্তে দেৰি নকৰি মোৰ ভিডিঅ'টোলৈ আগবাঢ়িছো আপুনি মোবাইল ফোন নাইবা কম্পিউটাৰৰ যিকোনো ব্ৰাউজাৰত গৈ টাইপ কৰিব RS ৰিপৰ্টিং টাইপ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব প্ৰথমতে আপুনি এটা লিংক দেখা পাইছে RS ৰিপৰ্টিং যেটো আৰু প্ৰথম লিংক দেখা পাইছে এই লিংকটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এটা নতুন পেজ খোল খাই আহিব ইয়াতে আপুনি কাষত দেখা পাইছে হোম এই হোম অপচনটো আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব ইয়াত কাষত দেখা পাইছে 3 লাইনত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এটা ড্যাশবোৰ্ড খোল খাই আহিব ইয়াতে আপুনি দেখা পাইছে আৱাজ সফট এই অপচনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি তলত দেখা পাইছে ৰিপৰ্ট এই ৰিপৰ্ট অপচনটোত আপুনি ক্লিক কৰি দিব ৰিপৰ্ট অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত কিবাটা সেকশন আহিব ইয়াতে আপুনি স্ক্ৰল ডাউন কৰি তললৈ আহিব তললৈ আহাৰ পিছতে আপুনি ইয়াত দেখা পাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন এই অপচনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এটা নতুন পেজ খোল খাই আহিব ইয়াতে আপুনি প্ৰথমতে সিলেক্ট কৰিব লাগিব ৰাজ্যখন আপুনি ষ্টেট সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছতে আপুনি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছতে আপুনি ইয়াত দেখা পাইছে আপোনাৰ ডিস্ট্ৰিক্টখন আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছতে আপুনি স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনাৰ ব্লকৰ নামটো আপুনি সিলেক্ট কৰি ল'ব লাগিব আপোনাৰ যিখন ব্লক হয় ব্লকখন আপুনি সিলেক্ট কৰি ল'ব ব্লকখন সিলেক্ট কৰি লোৱাৰ পিছতে আপুনি পঞ্চায়তটো সিলেক্ট কৰি ল'ব লাগিব ইয়াতে আপুনি ক্লিক কৰিব আপোনাৰ যেটো পঞ্চায়ত হয় পঞ্চায়তটো আপুনি সিলেক্ট কৰি ল'ব পঞ্চায়তখন সিলেক্ট কৰি লোৱাৰ পিছতে আপুনি স্ক্ৰল ডাউন কৰি তললৈ আকৌ আহিব ইয়াত দেখা পাইছে ফাইনান্সিয়েল ইয়াৰ যেটো হয় এটো আপুনি কোনটো চনৰ আপুনি চাব বিচাৰে মই যেটো 23-24 চাব বিচাৰিছো তেনে ক্ষেত্ৰত মই 23-24 যেটো অপচন আছে ইয়াতে আপুনি টিক মাৰ্ক লগাই লম টিক মাৰ্ক লগাই লোৱাৰ পিছতে আপুনি তলত দেখা পাইছে এই অপচনটোত আপুনি যেতে ক্লিক কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এই অপচনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে এটা ক্যাপচা কোড দিব দিছে ক্যাপচা কোডটো আপুনি শুদ্ধকৈ ফিল আপ কৰিব অংকটো আপুনি শুদ্ধকৈ হিসাব কৰি এই বক্সটোত আপুনি বহাই দিয়াৰ পিছত সাবমিট যেটো অপচন আছে এই সাবমিট অপচনটোত আপুনি ক্লিক কৰি দিব ক্যাপচা কোডটো শুদ্ধকৈ বহাই লোৱাৰ পিছত মই সাবমিট অপচনটোত ক্লিক কৰিছো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপুনি স্ক্ৰল ডাউন কৰি তললৈ আহাৰ পিছত আপুনি ইয়াত দেখা পাইছে সিৰিয়েল নম্বৰ বেনিফিচিয়াৰী ফাদাৰ নেম স্পৌজ নেম আপোনাৰ ইয়াত বেনিফিচিয়াৰী নেম থাকিব ইয়াতে কাষত দেখা পাইছে বেনিফিচিয়াৰী নেমৰ কাষতে দেখা পাইছে ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াতে ৰেজিষ্ট্ৰেচন নম্বৰটো চেক কৰি ল'ব পাৰিব এনে ধৰণে আপুনি আপোনাৰ সৰকাৰি ঘৰৰ লিষ্টখন আপুনি মোবাইল ফোনৰ জৰিয়তে চেক কৰি ল'ব পাৰিব আপুনি এই লিষ্টখনত যদি আপোনাৰ নামটো নাথাকে তেনে ক্ষেত্ৰত আপুনি ডাউনলোড PDF যেটো অপচন আছে এই অপচনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে গোটেই ফাইলটো আপোনাৰ ডাউনলোড হৈ আহিব তাৰ পিছতে আপুনি চেক কৰি ল'ব পাৰিব আজিৰ ভিডিঅ'টোত এইখিনি আছিল পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ